close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. Guys, আমি খানাপাৰাত হৈ থকা হুনাৰ হাট প্ৰগ্ৰামলৈ আহিছোঁ আৰু এয়া চাব পাৰিব আৰু লগত আহিছে মোৰ মা আৰু এতিয়া বলক প্ৰথমতে আপোনালোকক সকলোখিনি মই এবাৰ দেখাই দিওঁ ভিডিঅ'টো বনাইছোঁ কাৰণ গুৱাহাটীত থকা মানুহখিনিয়ে হয়তো আহি কিনে চাই যাব পাৰে কিন্তু বহুত মানুহে হয়তো এনেকুৱা আছে যোনে আহিব পৰা নাই চাব মন গৈ আছে তো তেওঁলোকৰ কাৰণে বনাই দিলোঁ আৰু ইয়ালৈ আহি কিনে বহুত ভাল লাগিছে আৰু দোকানবিলাক চাই কিনে শেষ কৰিব পৰা নাই ইমান দোকান আছে চাব পাৰিব আপোনালোকে মানে ইমান দোকান আছে চাই কিনে শেষ কৰিব পৰা নাই আৰু ভেৰাইটিজ বস্তু আছে চালে মানে আপুনি পাগল হৈ যাব আৰু ইমান বস্তু আছে কি লৈ আছে বাপৰে বাপ গাইজ ইয়াতে মানে ইমানেই দোকান আছে ইমান বহুত বেছি দোকান আছে আপোনালোকক চাগে এদিনত দেখুৱাই শেষ কৰিবই নোৱাৰিম বহুত বেছি দোকান আছে তথাপিও যিমানখিনি পাৰিছোঁ ইমানখিনি দেখাম বাৰু আৰু চাই থাকিব আগলৈকে বহুত বেছি দোকান বহুত বেছি ভিৰ আছে একদম দুদিনত তিনিদিনত চাগে দেখুৱাই শেষ কৰিব পাৰিম এদিনত নোৱাৰিমে ইমান দোকান আছে আৰু বস্তুৰ ইমান দাম মানে ইয়াতে লোৱাটো ইমান সম্ভৱো নহয় চব বস্তুৰে মানে দামটো অলপ লাগাতকৈ বেছিয়ে দাম তো চাওচোন বাৰু কি বস্তু ল'ম ইয়াতে মানে ইমান বস্তু আছে মানে পাগলা হৈ যাব লাগিব চাই চাই শেষ কৰিব পৰা নাই মানে ইমান বস্তু আছে ইমূৰৰ পৰা সিমূৰলৈকে পুৰা বহুত বস্তু আছে মানে চাই কিনে শেষ কৰিব পৰা নাই তো গাইজ আমি এতিয়া ফাংচন চাম অলপমান ফাংচন চাব আহি আছোঁ আৰু আপোনালোকক ফাংচন দেখাই আছোঁ ভালকে দেখাই আছোঁ অকণমান
खतमे हल Lovely performance, my God. So performance full of so many spices, so many emotions. Artists that is going to be joining us on the stage very shortly, ladies and gentlemen. Okay, मशहूर गानों की अगर हम बात करें, लवली मचलो चलो, कितने लोगों ने सुना है? And शाहरुख खान को जैसे कि मैंने बताया अपनी आवाज पर डांस करने पर मजबूर कर चुकी है with 1, 2, 3, 4, get on the dance floor. So are we ready to get her on the stage? Everyone, तैयार है सभी? So बुला लिया जाए उस आवाज को. गुवाहाटी, are you excited? तो भाई इस एक्साइटमेंट को थोड़ा और बढ़ा लीजिए क्योंकि मुझे थोड़ी सी कमी नजर आ रही है. एंड साथ ही साथ बता देना चाहूंगी कि उनकी जो एंट्री है वो भी बहुत धमाकेदार अंदाज में होने वाली है. तो राइट, लेफ्ट, फ्रंट एंड बैक चारों तरफ से बिल्कुल एक्टिव हो जाइए क्योंकि कहीं से भी आ सकती है वो, आपके बीच में से हो सकता है गुजरती हुई. लेडीज एंड जेंटलमैन, लेट मी वेलकम हियर द मच अवेटेड राइट नाउ हमसिका. आइए, गिव इट अप. Good evening everyone. आया तू सुबह लेके बेवजह सी जिंदगी में जीने की वजह लेके खोया था समंदरों में तन्हा सफीना मेरा साहिलों पे आया तू जाने किस तरह लेके. कुछ तो है तुझसे कुछ तो है तुझसे. सो गाइজ ঘূৰি ঘূৰি ভাগৰ লাগি গ'ল আৰু খোৱা মেইন যিহেতু ভোক লাগি গৈছে এতিয়া আৰু গতিকে আমি এতিয়া খাম আৰু লাহেকৈ আৰু এইকাৰণে খোৱা ফালে আহি গৈছোঁ. এইফালে গোটেইখিনি খোৱাই মানে ৰেষ্টুৰেণ্ট আছে আৰু খোৱাৰে গোটেই দোকান. গতিকে বলকচোন চাওঁ কি কি পাওঁ. বাপৰে ইয়াতে খানা খোৱা মজা ওলাই গৈছে আৰু দেই. আধা ঘণ্টা ৰখি ৰখি ইমান ভিৰ, মানে কি ক'ম আৰু. বাহিৰত খোৱা হ'লে ভাল আছিল কিন্তু আমি ইয়াতে খাই দিলোঁ আৰু উপায় নাই. So guys, আমাৰ ঘূৰা ফুৰা হৈ গ'ল, চবখিনি চোৱা হ'ল আৰু এতিয়া যাব ওলাইছোঁ. বাপৰে ইমান ভিৰ চাওক না. মানে যাব ওলাওঁতে আৰু এখন দোকান দেখা পাওঁ আৰু ৰখি যাওঁ, এনেকুৱা হৈ আছে মানে একদম. So guys, এইটো ভিডিঅ' যদি চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে. তো আজিলৈ ইমানে. থেংক ইউ, বাই বাই.